खमैबो 23 कौटि 45 लाख 22,000 माइक्र'फाइनान्सनि रां दाहार सुख'दों सरकारा। दिनै उदालगुरि जिल्ला मावख'नि पेरेड ग्राउन्डआव आसाम सरकारा माइक्र'फाइनान्सनि रां दाहार सुख'नाय हाबाफारि लादों। बे हाबाफारियाव गाहाय आलासि महरै बाहागो लायो आसाम सरकारनि राङारि मन्थ्रि अजन्ता नेवग, आसामनि दानाय लुनाय मन्थ्रि उर्खाव गोरा ब्रह्म, एमएलए गबिन्द चन्द्र बसुमतारी, एमएलए शरण बर', बिटिसिनि प्रिन्सिपाल सेक्रेटारि अनिरुप गयाल बिथांमोना। बिथां आलासिया रायजोफोरनि सिगाङाव बुंथिबावदों दि दिनै बे हाबाफारियाव मोननै समस्तिनि उदालगुरि आरो माजबाद बिधानसभानि आइजोफोरनि रां दाहारखौ सुख'नाय जाबाय होनना। खौरां दैथायगिरि टाइम्स नाव बड'लेण्ड सोरांसार बाग्लारि उदालगुरि। माइक्र'फाइनान्सनि जे आसनि बे जाबाय आइजोफोरखौ मदद होनाय जायफ्रानाखि ऋण लानानै ऋण होफिननो हायाखै बिथांमोना कर'नानि थाखाय बहुद समाव माने खस्थ' मोननांदों, ऋण परिसद खालामनो हायाखै, बेखौ आसाम सरकारा मोनसे आसनिनि दारै मदद होदों। बे जाहैबाय मा जायफ्रानाखि रेगुलार लन पेमेन्ट होयो बिसोरनो 25,000 इनसेन्टिभ्स आरो होबावनाय जादों जाहाथे लन लानानै खामानि मावनो हायो। जायफ्रा सानसेनिफ्राय लानानै 90 दिनसिमाव लन होनो हायाखै, अभारडिउ जानानै दं, बिसोरनि लनखौ सरकारा होगोन। आरो लोगोसे जायफ्रानाखि एखेबारे लन होनो हाया, खस्थ' मोनबाय, बिसोरनि एकाउन्ट पर्यन्त माने एनपिए जाबाय, क्रस जाबाय, बिसोरखौ कमप्लिटलि आसाम सरकारा होगोन आरो बिनिफ्राय ऋण मुक्त खालामगोन। बेनो मोनसे बिराद गिदिर मोनसे माबा। आरो उदालगुरि जिल्लायाव 13,166 जन मानसिया लनग्रस्त जानानै दंमोन, लन लानानै होफिननो हायाखैमोन बा एसे एनै होफिनदोंबाबो लन मोनफिनाखै। दा बिनि गेजेराव दिनै 5,000 जननो होनाय जाबाय। आसाम सरकारनि बेयो मोनसे जोबोद मोनसे बिप्लबिक मोनसे माने आसनि, रिभलिउसनारि मोनसे आसनि आरो आइजोफोरनि गेजेराव बेनि दारैहाय मोनसे सोलायनाय फैयो। रायजो सभाया दिनैनो लिरनानै ला 120%, 120% माने जों देरहालांगोन। जेबो गैया बिरोधी दला देरहानाय नङा। उदालগুৰি জিলা আমি মাইক্ৰ'ফাইনেন্সৰ ঋণৰ সকাহ আঁচনি শুভাৰম্ভণি কৰিছোঁ। এই আঁচনিত প্ৰায় এই সমষ্টিকেইটা প্ৰায় 13,164 গৰাকী মহিলাক এই আঁচনিত সামৰি লোৱা হৈছে আৰু প্ৰায় পুঁজি হিচাপে 24 কোটি 65 লাখ টকা আমি মোকলাই দিছোঁ। আৰু আশা কৰিছোঁ যে মই যেতিয়া চেকবিলাক দিছিলোঁ প্ৰত্যেকগৰাকী মহিলাক সুধিছিলোঁ যে আপোনাক কি কৰে। বহুতে কৈছে যে কোনোবাই দোকান কৰিছোঁ বুলি কৈছে, চিলাই দোকান কৰিছোঁ। তো আমি আচলতে অসমত প্ৰায় 24 লাখ এনেকুৱা ধৰণৰ মহিলা আছে যিসকলে তেওঁলোকে বিত্তীয় অনুষ্ঠানবিলাকৰ পৰা ঋণ লৈ পেলাই তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি আছে। আৰু আমি যিটো প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতি মতে আমি কামখিনি কৰিছোঁ আৰু সঁচাকৈ ভাল পাইছোঁ যে মহিলাসকল এইখিনি মহিলা সুন্দৰভাৱে তেওঁলোকে ব্যৱসায় বাণিজ্য চলাই আছে আৰু মই দেখিছোঁ যে তেওঁলোকে অতি উৎসাহিত হৈ পেলাই কামখিনি কৰিছে আৰু মই সঁচাকৈ আনন্দিত হৈছোঁ। বাইদেউ বিটিচিৰ কাৰণে কেইবাটাও ভাল খবৰ আপুনি দিলে, খবৰকেইটা ৰাইজক কোনে জানিব? চব আছে, যিখিনি দৰিদ্ৰ মানুহৰ আঁচনি আছে, বিশেষভাৱে অৰুণোদয় আঁচনি আমি বিটিচিক সামৰি লৈছোঁ। এইবাৰ 1,20,000 পৰিয়ালে বিটিচিৰ অধীনত অৰুণোদয় আঁচনিত মানে অন্তৰ্ভুক্ত হৈছে আৰু আহিব লগা সময়ছোৱা আমি প্ৰত্যেক সমষ্টিবিলাকতো আমি প্ৰায় 5,000কৈ এই আঁচনিৰ মানে মানুহখিনি আমি অধিক আমি অন্তৰ্ভুক্ত কৰিম। আৰু ৰাস্তা পদূলি যোগাযোগ ব্যৱস্থা বিভিন্ন ধৰণৰ বাজেটত আমি যিবিলাক উল্লেখ কৰিছোঁ প্ৰত্যেকটো আঁচনিৰে মানে এই বিটিচি এলেকাবিলাকো অন্তৰ্ভুক্ত হ'ব। বিহু সমিতিক লৈ যি 1.5 লাখ টকা দিয়াৰ যি কথা ঘোষণা কৰা হৈছিল, কেতিয়াৰ পৰা আৰম্ভ হ'ব? আমি আচলতে ইতিমধ্যে প্ৰায় কালি আমি প্ৰায় 20 কোটি টকা আমি বিহু কমিটিবিলাক মোকলাই দিছোঁ। ইয়াৰ যিটো গাইডলাইন্স আছে মানে ক্ৰমাগতভাৱে বহাগৰ প্ৰথম সপ্তাহটোত তেওঁলোক কমিটিবিলাকে কৰিব লাগে। আমি ইতিমধ্যে উপায়ুক্তবিলাকে আমাক প্ৰপ'জাল দিছিলে আৰু বিত্ত বিভাগে আমি কালি প্ৰায় 20 কোটি টকা মোকলাই দিছোঁ। মূল্যবৃদ্ধি মূল্যবৃদ্ধিৰ ওপৰত কি ক'ব বিচাৰে, যিহেতু অনিয়ন্ত্ৰিত হাৰ বৃদ্ধি হ'বলৈ ধৰিছে? চব মূল্যবৃদ্ধি যেতিয়া মানে হয় তেতিয়া সঁচাকৈ আমি দুখ পাওঁ যে মানুহে কষ্ট পায়। গতিকে এটা পৰিস্থিতিৰ সাপেক্ষে মূল্যবৃদ্ধি হৈছে। মই আশা কৰিছোঁ যে এই মূল্যবৃদ্ধি মানে সোনকালে ইয়াৰ নিয়ন্ত্ৰণ হ'ব। আঁচনিৰ ক্ষেত্ৰত যিটো আচলতে হ'ব লাগিছিল, যোৱা তালিকাত যিখিনি ঘোষণা কৰা হৈছিল, চাপোজ ওদালগুৰি সমষ্টিত গ্ৰাম্য অঞ্চলৰ কাৰণে 16,000 মানে টাৰ্গেট কৰা হৈছিল আৰু চহৰ অঞ্চলৰ কাৰণে 4,000, কিন্তু 3,000 আৰু কিন্তু চহৰ অঞ্চলত এজনো আচলতে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত নহ'ল, বঞ্চিত হৈ থাকিবলগীয়া হ'ল। এতিয়া আকৌ আপোনালোকে নতুনকৈ আচলতে প্ৰজেক্ট এটা লৈছে, কিন্তু সেইসকলৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব যিসকল বাদ পৰি থাকিলে? নতুনকৈ কোনোবা যদি বাদ পৰি আছে তেওঁলোক যদি গাইডলাইন্স মতে তেওঁলোক অন্তৰ্ভুক্ত হ'ব পৰা তেওঁলোকৰ যোগ্যতা আছে, তেওঁলোকে আকৌ নতুন আঁচনিত অন্তৰ্ভুক্ত হ'ব পাৰিব, কোনো অসুবিধা নাই। বিশেষকৈ আৰু এটা কথা আপোনাক সোধোঁ,
এই চৰকাৰখনে দুৰ্নীতিৰ ক্ষেত্ৰত পূৰ্ণ সহনশীলতা অৱলম্বন কৰিছে আমি দেখিবলৈ পাইছোঁ ওদালগুৰিত এনেকুৱা এটা সংঘটিত হৈছে জলবিদ্যুৎ কেলেংকাৰী দুৰ্নীতি য'ত 418 লাখ টকা ইতিমধ্যে এজনক গ্ৰেপ্তাৰো কৰা হয় কিন্তু মূল নায়কজন কিন্তু আজিৰ তাৰিখলৈ পলাই আছে এই ক্ষেত্ৰত আপোনালোকে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আচলতে মই যিহেতু আমাৰ জলসিঞ্চন মন্ত্ৰী আছে তেখেতক যদি তেখেতক মই জনাব পাৰিম কাৰণ মই গোটেইখিনি মই বিস্তৃতভাৱে ঘটনাটোৰ বিষয়ে অৱগত নহওঁ গতিকে আপোনালোকে যিহেতু কৈছে মই ইয়াৰ পৰা গৈ পেলাই জলসিঞ্চন মন্ত্ৰী আমাৰ অশোক সিংহাল ডাঙৰীয়া তেখেতক মই অৱগত কৰিম যিজন আচলতে বিষয়া সেইজন বিষয়াই আপোনাৰ সমষ্টি গোলাঘাটতো তেওঁ দায়িত্ব লৈ 2022-2023 सोलोंथाइ बोसोरनि थाखाय चिरां जिल्लानि थुक्राझार जेडि विलियम्स गोजौसिन इंराजि फरायसालियाव KGA थाखोनिफ्राय 11 थाखोसिम फरायसाफोरनि मुं थिसननाया सोलिगासिनो। गोजौ सोलोंथाइ लानाय रोंगौथि गोनां आरो मोजां फोरोंथाइ होनो हानाय फोरोंगिरिफोरनि गेजेरजों बे फरायसालियाव फरायसाफोरनो सोलोंथाइ होनाय जायो। बे फरायसालियाव हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा थानायनि थाखाय हस्टेलनि खाबु दं। कम्पिउटार एन्ड साइन्स लेबोरेटरि, अडिटोरियाम हल एन्ड लाइब्रेरि रुम, गेम एन्ड स्पर्ट्स आरो मिउजिक क्लास, कोचिं एन्ड टिउसन खाबुखौ मोननो हागोन। गोग्गो आरो गुनगोनां सोलोंथाइ मोनहोनायनि थाखाय जेडि विलियम्स गोजौसिन फरायसालियाव मुं थिसननायनि खाबुखौ लादों। आबुङै मिन्थिनो थाखाय 9957771276 7002655105 जानबुं नम्बराव फोनांजाब खालामनो हागोन।